Hey guys, good morning. Welcome to my King Assam YouTube channel. মই যোনটো আগৰ ভিডিঅ'টোত কৈছিলোঁ ভলিবমৰ ভিডিঅ' বনাম বুলি। আজি হৈছে ৰবিবাৰ, এতিয়া যাই আছোঁ ভলিবমত আৰু যিহেতু আমাৰ ইয়াতে দোকানৰ ইয়াতেই আছোঁ। আগৰ পৰাই ভিডিঅ' বনাম বুলি ভাবিছিলোঁ, কিন্তু এই লাইটটো নাছিল। মোবাইলত ফ্লাক্স আছে সেইবুলিও মানে গীতানগৰৰ তাতে ভাবিছিলোঁ, কিন্তু এতিয়া মঠঘৰীয়াৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। এতিয়া আগত দাদা ডিম্পল গেছি, নয়ন আৰু বাবা গেছি, এতিয়া আমি যাই আছোঁ স্কুটিত। এতিয়া যাই আছোঁ মনোজ আৰু মই স্কুটিত, আৰু আগত দুটা গেছি, এই আগত পুৰা মনোজ জল, এতিয়া স্পীড জল এনেকৈ হাতত তুলিছোঁ। ভিডিঅ' কৰাত আগত হেলমেট যাই নাই লাগে আৰু আগত সিহঁতে বাকী কাৰণে এনেকৈ যাই আছে। যাই আছে ডিম্পল আৰু দাদা পুৰা। লাহে লাহে এখান পুৰা বেয়া আছে। কাহেদি যে এখান পুৰা বেয়া মানে কি হৈছে, গীতানগৰৰ এইটো চাইড মানে পাইপ খান্দি পুৰা অৱস্থা নোহোৱা কৰি দিছিল। মানে এটা চাইড পুৰা নায়েই, পুৰা এই ৰাস্তা বেয়া ৰাস্তা। আৰু যদি জোৰে আহে শ্লিপ নাই, বহুত শ্লিপ নাই। পাই গ'লোঁ এতিয়া আমি জোৰডৰ ব্ৰিজ, জোৰত পাই গ'লোঁ। এতিয়া আমি যাই আছোঁ পুৰা এনেকৈ চিধা হৈ আমি এতিয়া শ্বৰ্টকাট মাৰিম গলি দি। গলি দি এতিয়া এখন যোৱা গৈছে, এখন আমি শ্বৰ্টকাট মাৰিম এনেকৈ ডাইৰেক্ট আমি যাই চান্দমাৰি ওলাম। আহি পাই গ'লোঁ আমি শ্বৰ্টকাটেদি, আৰু সেইফালে আছে পুৰা চান্দমাৰি। চাবি আগত দেখি আছে দীঘলী পুখুৰী, সেইটো আছে গুৱাহাটী ক্লাব। আৰু আমি ইয়াতে এনেকৈ ৰখছোঁ, আৰু লাইটগিলাখান কিয় দিব দিছে, ধুনীয়া লাগছে কিন্তু লাইটগিলাখান দিয়াই। আৰু আমি ৰাতি ৰখি কিনে ননে আনিছোঁ খুৰমা। এতিয়া আমি এনেকৈ খুৰমা খাই আছোঁ, ননে আনে খুৰমা। গৰম হৈছে ডিগ্ৰী আছে গৰম। মাছটো বনাই আনিছোঁ নেকি এতিয়া। অলপ মই কাটা নিম কি ক'ৰবাত মই ঘৰে চৰে গ'লে এনেকৈ কাটা নিম বুলি চাহ দিব লাগে। তোমাৰ নহ'লে না কিন্তু কাটা হা তোমাৰ দৰে আমি গাড়ী চাড়ী পাৰ্ক কৰি আহি পালোঁ। এতিয়া আমি যাইছোঁ এনেকৈ খোজকাঢ়ি মানে এনেকৈ ভুলিয়ে যাই আছোঁ। এফালে যাই আছে মনোজ, এফালে যাই আছে দাদা, এফালে যাই আছে বাবা, এফালে যাই আছে না। আৰু ডিম্পল এনেকৈ হাঁহি যাই আছে। ডিম্পল কাৰোবাক দেখিছা নেকি, এনেকৈ হাঁহিয়ে যাই আছে। বাপৰে বাপ, বম LED এখন। ধুনীয়া হৈছে তোমাৰ। আৰু কিবা ক'ব? এ বাবা আগে খাওয়া গেছি, বাবা আগে খাওয়া গেছি, চাই লওক বাবা আগে খাওয়া গেছি। কি তুমি বাবা কোৱা কথা তুমি নিজে মাৰি আছো ধৰ। আৰু ইংগেতে পুৰা লাইন গেছি। চাব দে চব মোবাইল নিয়ে বম বম লাইন কে গেল ইয়াতে হলে বম। এই পুৰি আৰু পনীৰ ললোঁ, এফালে লৈছিল দাদাই পুৰি আৰু পনীৰ, এফালে লৈছিল বাবাই।
কিয়া নাখাওঁ বোলে তুমি মানে প্ৰথম লৈছে এই মাছ মই দিন একদম খানা খা না এখন মোবাইলটো হত্যা এনে রক্ষা এটা পুরো খোজকাঢ়ি যাই আছো রাস্তায় দি মানে আগত দোকানো যাই আছো ৰ'বা বেছি খোজ নাখাওঁ হ'ব তুমি বা নয় নাকালে উৰি গৈছে একেলগে এটা তিৰি জল পুৰা এতিয়া আমি এনেকৈ পুৰা যাই আছোঁ খোজকাঢ়ি গাড়ী আৰু এইটো ৰাস্তাটো পুৰা এনকৈ লেতেৰা হৈ আছে আৰু ৰাতিপুৱা হ'লে নহয় ৰাতিপুৱা মই চাব নহয় GMC চাব পাৰোঁ পুৰা এইগিলা ৰাতিপুৱা একোৱে নাথাকে এনেকৈ পুৰা পানী ঢালি মানুহ আহি আছে আৰু পুৰা হেঁচা ঠেলা কি হ'ব মানুহ সোমাই আছে আৰু এনেকৈ ওলাই আছে তাৰপৰা এনেকৈ ওলাই এনেকৈ খোজকাঢ়ি যাই আছোঁ গাড়ীৰ ওচৰত গ'লে আৰু এফালে বাছ চাছ পুৰা ৰখি আছে ডাইৰেক্ট বহিষ্ঠ এতিয়া আৰু আমি হয় জয় দিছিলোঁ হয়দিনা যাওঁ আমি এতিয়া বেলেগ হৈ যাম উলুবাৰী হৈ যাম চাগে যাই লওঁ আগতে আমি এনেকৈ যাব আছোঁ জোলা গাড়ী চাড়ী উঠিলোঁ উঠি কিনে এতিয়া আমি যাই আছোঁ মনে যায় আৰু গাড়ী চলালাক এহেঁতেতো আগত গ'ল দাদাহঁতে এতিয়া আগত যাই আছে দাদা আৰু ডিম্পল এহেঁতেতো গ'ল এতিয়া আমি এনেকৈ যাই আছোঁ যিয়ে নহওক ননৰ কিন্তু আপি হ'বা বহুত ইচ্ছা যায় সেইকাৰণে লেডিজ ষ্টাইলত বহে ধুনীয়া লাগে এখন পাৰ্ক আৰু এইবিলাক মানুহবোৰে যাই আছে খোজকাঢ়ি গাড়ী কিছুমানে গাড়ীটো গৈছে আৰু বেছি লাগে এতিয়া টাইম হৈছে 2:35 এতিয়া আহি পালোঁ ৰুম আহি পাই কিনে বেয়া টোপনি হৈছে আৰু হ'লেও মই যেখান্তি পাৰোঁ সেখান্তি দেখিছোঁ আৰু বেলেগ মানুহ এনেকৈ সুধিব বেয়া লাগে বা সেই লাগে যেখান্তি পাৰোঁ সেখান্তি দেখিছোঁ হ'লেও মই আৰু বেলেগ ভিডিঅ' আহিব এনেকুৱা মানে নতুন কণ্টেণ্ট লৈ ভিডিঅ' বনাম আৰু ভিডিঅ'টো ভাল লাগে কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব আগলৈ তেতিয়া বেলেগ ধামাকা ভিডিঅ' দেখাব আৰু